নমস্কাৰ ফিউচাৰ ফোকাছ আসাম ইউটিউব চেনেলটোৰ অন্য এটা ভিডিঅ'লৈ মই মনোৰঞ্জন হাজৰিকাই আপোনালোক সকলোকে স্বাগতম জনালোঁ। অলৰেডি আপোনালোকে গম পাইছে কাইলৈ ৰিজাল্ট দিব এডিআৰ গেট 3 আৰু গেট 4 লগতে ড্ৰাইভাৰৰ। আপোনালোকে গম পাইছে যে যোৱাবাৰ ৰিজাল্ট 11 বজাত দিম বুলি কৈ 2টা বজাত দিলে, গতিকে সময় ইফাল সিফাল হ'ব পাৰে। আপোনালোকে নিজৰ পেচেঞ্চটো নেহেৰুৱাব। গতিকে ৰিজাল্টটো আপোনালোকে কেনেধৰণে চেক কৰিব পাৰিব আৰু নেক্সট ষ্টেপটো আপোনালোকৰ কি হ'ব, আপোনালোকৰ এটা নটিফিকেশ্যন ওলাইছে। মই আপোনালোকৰ নটিফিকেশ্যনটো দেখুৱাই দিব বিচাৰিছোঁ। আপোনালোকে চাগে হোৱাটছএপ বা ছ'চিয়েল মিডিয়াত পাইছে, তথাপি এতিয়া এইখন লেটাৰ গভৰ্ণমেণ্ট অফ আছামৰ ফালৰ পৰা ওলাইছিলে। ইয়াৰ মতে আপোনালোকে দুটা ৱেবছাইটত আপোনালোকৰ ৰিজাল্ট এভেইলেবল হ'ব। assam.gov.in এই ৱেবছাইটত আপোনালোকৰ ৰিজাল্ট চাব পাৰিব। লগতে কি হ'ব, site.sebaonline.org আপোনালোকৰ ৰিজাল্টসমূহ চাব পাৰিব। ঠিক আছে। দ্য কেণ্ডিডেট কেন ভিউ দেয়াৰ ৰিজাল্ট বাই এণ্টাৰিং দেয়াৰ এপ্লিকেশ্যন নাম্বাৰ এণ্ড পাছৱৰ্ড। যিসকলৰ এপ্লিকেশ্যন নাম্বাৰ আৰু পাছৱৰ্ড আপোনালোকে পাহৰিছে, আপোনালোকে আজিয়ে উলিয়াই লওক। আপোনালোকৰ পাছৱৰ্ড আৰু যি আপোনালোকৰ এপ্লিকেশ্যন নাম্বাৰ আছে আপোনালোকৰ ৰিজাল্ট চাবৰ বাবে দৰকাৰ হ'ব। ছাকচেছফুল কেণ্ডিডেট অফ ৰিটেন এক্সামিনেশ্যন OMR based will have to appear the next level of test verification of documents, the details of which will be notified later on. আপোনালোকৰ নেক্সট ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু নেক্সট টেষ্ট যি হ'ব, কম্পিউটাৰ টেষ্ট বা ভাইভা যি হ'ব, আপোনালোকক সেই কথাও অতি সোনকালে ছাইটত ঘোষণা কৰিব। ঠিক আছে। গতিকে আপোনালোকে কাট অফ মাৰ্কৰ ওপৰতো আপোনালোকৰ নটিফিকেশ্যন আহি যাব। দ্য কাট অফ মাৰ্ক অফ ইচ কেটেগৰী অফ পোষ্ট ইন ৰেচপেক্ট অফ পেপাৰ 3, পেপাৰ 4, পেপাৰ 5 উইল অলছ' বি এভেইলেবল ইন অফিচিয়েল ৱেবছাইট অফ আছাম ষ্টেট স্কুল এডুকেশ্যন বৰ্ড DIV1। গতিকে এই ছাইটটোতে আপোনালোকৰ যিটো কাট অফ মাৰ্ক আছিল, সেই কাট অফ মাৰ্কটো যোৱা বছৰৰ দৰে আপোনালোকে কাইলৈয়ে ঘোষণা কৰিব বা কাইলৈ আপোনালোকৰ বাবে এভেইলেবল হ'ব আৰু লগে লগে আমি ভিডিঅ' আপোনালোকৰ বাবে লৈ আহিম। গতিকে পেচেঞ্চটো নেহেৰুৱাব, আপোনালোকে পেচেঞ্চটো নেহেৰুৱাব। গতিকে ৰিজাল্টৰ বাবে পেনিকো নহ'ব বেছি, কাৰণ চাওক বহুতো মই এটা কেইটামান এক্সট্ৰা কথা ক'ব বিচাৰিছোঁ। বহুতো ষ্টুডেণ্টে ইয়াত এপিয়াৰ কৰিছে, সকলোৱে নিজৰ প্ৰস্তুতিত 100% দিয়ে কৰিছে বুলি মই আশা ৰাখিছোঁ। কিয়নো যিসকলে ভিডিঅ'টো এতিয়া চাই আছে, মই জানো যে সকলো ষ্টুডেণ্টে খুব ছিৰিয়াছ হয় নিজৰ কেৰিয়াৰ বা নিজৰ এক্সামটোক লৈ। আপোনালোকে সকলোৱে ভালদৰে পৰীক্ষা হওক, ভগৱানৰ ওচৰত প্ৰাৰ্থনা, ভালদৰে ৰিজাল্ট আহিব বুলি মই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ। কিন্তু ইনকেছ যদি কাৰোবাৰ ভবা দৰে ৰিজাল্ট নহয়, বেছি পেনিক নহ'ব, কাৰণ এইটোতে লাইফটো শেষ নহয় বা এইটোৱে লাষ্ট ষ্টেজ নহয়। ঠিক আছে। আপোনালোকৰ কৰিবলগীয়া বহুত কিছুমান আছে। আপোনালোকে এইটোকে নিজৰ লাষ্ট বুলি নাভাবিব। এজ এ এডুকেটৰ বা আপোনালোকক পঢ়াইছিলোঁ যিহেতু, গতিকে আপোনালোকৰ বাবে মোৰ ফালৰ পৰা এডভাইচ এইটোৱে থাকিল যে পৰীক্ষাৰ ৰিজাল্টটোৱে আপোনালোকৰ সৰ্বশেষ নহয়। ঠিক আছে। গতিকে ৰিজাল্টটো 100% দিয়াৰ বাবে আপোনালোকে নিজৰ চেষ্টা অলৰেডি কৰিলে, ভৱিষ্যতে আৰু অপৰচুনিটি আহিব। গতিকে নিজক ছাকচেছ কৰিবৰ বাবে বা নিজৰ সপোনসমূহ সাৰ্থক কৰিবৰ বাবে নিজেই লাগি থাকক। যিসকলৰ বয়স গৈছে, বহুত ৰাস্তা আছে। মানুহে চাকৰি নকৰিলেও বহুত আপোনালোকৰ বেলেগ বেলেগ ৰাস্তা আছে নিজকে লাইফত ছাকচেছ বা চাকৰিয়ালতকৈ সুখীকৈ থাকিব পৰাকৈ। গতিকে হতাশ হ'বলগীয়া কোনো কথা নাই। আপোনালোকৰ ৰিজাল্ট ভাল হ'ব বুলি মই আশা ৰাখিছোঁ। ইনকেছ যদিহে ভবাৰ দৰে নহয়, কিন্তু হতাশ নহ'ব। ঠিক আছে। যদি আপোনালোকৰ ভবাৰ দৰে ৰিজাল্ট নহয়, আপোনালোকে হতাশ নহ'ব বুলি মই আশা ৰাখোঁ। কিয়নো অকল চাকৰিটোৱে লাইফৰ শেষ নহয়। মই আকৌ কৈছোঁ, চাকৰিটোৱে লাইফৰ শেষ নহয়। চাকৰি কৰিলেই যে আপুনি সকলো ধৰণৰ ড্ৰিম আপোনালোকৰ সম্পূৰ্ণ হ'ব বা আপুনি ফাইনেন্সিয়েলি 100% ষ্ট্ৰং হ'ব, তেনেকুৱা একো ধৰণৰ কথা নহয়। গতিকে নিজৰ ফালৰ পৰা আপোনালোকে 100% দিছে, অলৰেডি দিলে। গতিকে দি আছে কাৰণে এই ভিডিঅ'টো চাইছে। ভবা দৰে যদি ৰিজাল্ট অকণমানো নহয়, ঠিক আছে, নেক্সট ষ্টেজৰ কাৰণে যাৰ বয়স আছে ট্ৰাই কৰিব। আৰু যিসকলৰ বয়স নাথাকে, আপোনালোকৰ বহুত ৱে আছে। আজিকালি নিজৰ স্কিলটো ডেভেলপ কৰিলেই হ'ল, বহু ৱে আছে। আপুনি গভৰ্ণমেণ্ট এমপ্লয়তকৈ ভাল পইচা জেনেৰেট কৰি বা ভাল ফাইনেন্সিয়েল ষ্ট্ৰং হৈ আপুনি নিজৰ ড্ৰিমখিনি বা নিজৰ পৰিয়ালৰ বাবে বিচৰাখিনি কৰিব পাৰিব। গতিকে পেনিক হোৱাৰ কোনো কথা নাই। ভগৱানৰ ওচৰত মই প্ৰাৰ্থনা কৰিছোঁ আপোনালোকৰ ৰিজাল্ট ভবা দৰেই হওক। ঠিক আছে। গতিকে ইমানেই কৈ মই বিদায় মাগিছোঁ।